हे दोस्तों वेलकम बैक टू माय यूट्यूब चैनल और स्वागत जनाइছো এখন নতুন এখন ভিডিও তো अभी मजा आएगा ना भिडिओ ফ্লিপকার্টত আপোনালোকে নিশ্চয় শ্বপিং কৰাৰ সময়ত যে আপোনালোকে সুপাৰ কইন্স কেটা পায় হেতু কি কৰে হয়তো নেক্সট টাইম শ্বপিং কৰোত আপোনালোকে এপ্লাই কৰি দিয়ে এপ্লাই কৰাত আপোনালোকে ডিসকাউন্ট পাই যায় তাৰ বাহিৰেও আপুনি এই সুপাৰ কইন্সটো ইউজ কৰি মোবাইল ৰিচাৰ্জ কৰিব পাৰিব তো মোবাইল ৰিচাৰ্জ নো কেনেকৈ কৰে তো এটো ভিডিওত আমি জানিম তো বলক দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমতে তো মই ফ্লিপকাৰ্ট এপটো ওপেন কৰি লৈছো ফ্লিপকাৰ্ট এপটো ওপেন কৰাৰ পিছত একাউণ্ট নম্বৰ অপচনটোত ক্লিক কৰিম একাউণ্ট অপচনটো ক্লিক কৰাৰ পিছত ওপৰত আপুনি চাব পাৰিছে 136 সুপাৰ কইন্স আছে বুলি মোৰ একাউণ্টত দেখুৱাই আছে তো সুপাৰ কইন্সটোত মই ক্লিক কৰিম সুপাৰ কইন্সটোত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ দেখা পাব তাৰপিছত ৰিচাৰ্জ আৰু পেমেণ্ট অপচন যোনটো লিখা আছে তাত মই ক্লিক কৰিম ক্লিক কৰাৰ পাছত অলপ সময় লোড ল'ব লোড লৈ মোবিকুইক নামৰ এপত আপোনাক ৰিডাইৰেক্ট কৰি দিব তো আপুনি ৰিডাইৰেক্ট হৈ যাব তাত তাৰপিছত আপোনাৰ মোবাইল নম্বৰটো দিয়া আছে তো অটোমেটিক আহি যাব নহলে আপুনি এড কৰি ল'ব তাৰপিছত আপোনাৰ ৰিচাৰ্জটো দি দিব কিমান ৰিচাৰ্জ কৰে 239 কিমান আপুনি যিমান ৰিচাৰ্জ কৰে এটো আপোনাৰ প্ল্যানটো দি দিব প্ল্যানটো দিয়াৰ পিছত আপোনাক তলত প্ল্যান কেটা দেখাব আপুনি তাৰ পৰা সিলেক্ট কৰি ল'ব পাৰিব তাৰপিছত এনেকৈ আগলৈ দেখাব কনফাৰ্ম ৰিচাৰ্জ তো আপুনি ৰিচাৰ্জটো কনফাৰ্ম কৰিব ইয়াত দেখা পাইছে 239 মই দিছিলো তাত 205 টকা টোটাল এমাউন্ট দেখুৱাই আছে তো মোৰ সুপাৰ কইন্সটো ইউজ হৈ গৈছে এপ্লাই হৈ গৈছে তো কিমানো মাইনাস হৈছে তো পেমেন্টটো আমি প্ৰসিড কৰাত আপুনি দেখা পাইছে 239 ৰিচাৰ্জ আছে তো ইয়াত সুপাৰ কইন্স ডেবিট হৈ তাত 136 সুপাৰ কইন্স আছিল হেতু ডেবিট হৈ গল তাৰ পিছত মাইনাস হৈছে 34 रुपीस তো নেট পেমেন্ট হল মোৰ 205 টকা তাৰ পিছত ওটিপি আহিব ওটিপি টো অহাৰ পিছত আপুনি ওটিপি ইয়াত টাইপ কৰি দিব ওটিপি টো দিয়াৰ পিছত সাবমিট কৰি দিব ওটিপি টো সাবমিট কৰাৰ পিছত অলপ সময় লোড ল'ব তাৰ পিছত আপোনাক আগলৈ ৰিডাইৰেক্ট কৰি দিব তাৰ পিছত আপুনি পেমেন্টটো কৰিব লাগিব ইউপিআই ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড আপুনি যেনেকৈ পেমেন্ট কৰিব বিচাৰে আপুনি তেনেকৈ পেমেন্টটো কৰি দিব তো বাস ইমান সিম্পল মেথড আছে আপুনি এনেকৈ কৰি সুপাৰ কইন্স কেটা ইউজ কৰি আপুনি ৰিচাৰ্জ কৰিব পাৰিব ডিসকাউন্ট পাব পাৰিব আপোনাৰ যিমান সুপাৰ কইন্স থাকিব আপোনাৰ হিমানে ডিসকাউন্ট হৈ যাব তো এনে ধৰণে আপুনি প্ৰসেস কৰি আপুনি সুপাৰ কইন্স কেটা ইউজ কৰি আপুনি মোবাইল ৰিচাৰ্জ কৰিব পাৰিব তো ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ আৰু চেনেল সাবস্ক্ৰাইব কৰি দিব আপোনাৰ দিনটো শুভ হওক জয় হিন্দ জয় ভাৰত